নমস্কাৰ, মই প্ৰাঞ্জল ফুকনে মোৰ প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি সকলোৱে গম পাইছে আমি ক'ৰবাত মানুহ চিনি পোৱাত ভুল কৰিছোঁ নেকি। আমি মানুহ চিনি পাবলৈ শিকিব লাগে। আমি যাৰ লগত থাকোঁ পৃথিৱীত বহুত ধৰণৰ তুমি মানুহ লগ পাবা। ভাল পাবা, বেয়া পাবা, মদাহী পাবা, চোকা পাবা, গেধা পাবা, কিন্তু কাৰ লগত থাকিলে তোমাৰ ভাল সেইটো তুমি নিজে চিন্তা কৰিব লাগিব। আচলতে মানুহ চিনি পোৱাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ কাম। মানুহ চিনিবলৈ শিকা আৰু কোনোবাই তোমাক ব্যৱহাৰ কৰিছে নেকি সেইটো চাবা। যাৰ লগত থাকিলে মোৰ উপকাৰ হয় নে অপকাৰ হয় সেইটো ভাবি চিন্তি মানুহ বিচাৰ কৰিবা। যাৰ লগত থাকিলে তোমাৰ উপকাৰ হয় তাৰ লগতহে থাকিবা। অপকাৰ হোৱাৰবোৰৰ লগত কেতিয়াও নাথাকিবা। সেইটো ভুল কাম জীৱনত নকৰিবা। আৰু জীৱনৰ পথত বহুতেই তোমাক কষ্ট দিব, বহুতে বেইমানিও কৰিব, কিছুমানে বিশ্বাসঘাতকতা কৰিব, ভালপোৱাৰ নামত অভিনয় কৰিব, বন্ধুত্বৰ নামত ব্যৱহাৰ কৰিব, আৰু তুমি সেই সকলোবোৰ আওকাণ কৰিয়েই নিজৰ কামত আগবাঢ়ি যাব লাগিব। এদিন দেখিবা সেইবোৰ মানুহে তোমাক দেখিলে লাজ কৰিব। বুজি পালে? আৰু জীৱনত মানুহ চিনিবলৈ শিকা। যাৰ লগত থাকিলে তোমাৰ উপকাৰ হয় তাৰ লগতে থাকিবা। আজি ভিডিঅ'টো ইমানেই, বেছি দীঘলীয়া নকৰোঁ। যদি ভাল লাগিলে লাইক এটা কৰি দিবা আৰু চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো ধন্যবাদ।